Hello guys, আজি মই প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিছো। আজি আমি এটা ভিডিঅ' কৰিব কাৰণে গাড়ীৰ ভিতৰত বহিছো। এই ভিতৰত বহাৰ কাৰণে বহুত গৰম হৈছে। এতিয়া অলপমান গৰম হোৱা নাই। বাহিৰ বতাহ অলপ খাই লম বল ওলাম কাই লম কুপা ভান্দি দিছো বহুত গৰমৰ কাৰণে চুলি মেলিলে বহুত গৰম হয়। সো অকণমানি তোমাৰ নামটো কৈ দিয়াচোন। নিশা টাইটেল পাতিটো মিলি বঢ়িয়া এক্টৰ আপোনালোকক দেখাই দিম। বহুত অনুকূল হৈছে, গাড়ী চলি আছে যে। চশমা পিন্ধাটোৱে এক্টৰটো হয় আৰু সেয়া দেখা ল'ৰা মোবাইল লৈ আছে। আপোনালোকে চাই থাকিব। মই অলপমান আমাৰ ভিডিঅ' কেনেকৈ শ্বুট কৰিছোঁ এইবোৰক দেখাই থাকিম, চাই থাকিব। ছাতি পিন্ধাটোৱে এজন কেমেৰামেন হয়, নাজানো এটাই আছে কেমেৰা ধৰাটো দাদা পিৰোজ হয়। তাৰপিছত ইয়াৰ নাম কি জানো নেকি? সুনাত দলে বহুত ধুনীয়াকৈ কেমেৰা মাৰে আৰু চলি আছে, বাট কমপ্লিট হোৱা নাই। আপোনালোকে চাই থাকিব এণ্ডলৈকে। বহুত ৰ'দ আৰু একো মই চেৰাই দেখি পোৱা নাই মানে। हेलो गाइस, मेरा नाम से सुहावली। एतिया मातबुर ओलाइसेगे। एतिया कत কৰিব লাগিব? कोरियोग्राफी सा অলপ দেখাই দিয়াছো। আজি কাটকা ngom kaing ma hai hello ngom kaing na অলপ পৰিচয় দি। এতিয়া আমি কাম লাগি আছো। আচ্ছা, মোৰ নাম পিংকু দলে। আমি এতিয়া কভাৰ এনে কৰি আছো বাৰু লকডাউনৰ কাৰণে। সকলোৱে চাই থাকিব। আৰু আমাৰ ইয়াত এক্টৰ মেকআপ কৰি আছে। আমাৰ শ্বুটিং চলি আছে বৰ্তমান। এক্টৰ আৰু এক্ট্ৰেছৰ এটা শ্বৰ্ট এটা কিবা হয়, একশ্যন হয় আৰু সেইটোকে কৰি আছোঁ। আপোনালোকে চাই থাকিব। মই অলপমান দেখাই দিম আমাৰ শ্বুটিং কেনেকৈ হৈ আছে, চাই থাকক। वाव बढ़िया एकदम Biasa lu bawa pilih tu. आवड़ी गइसे শ্বুটিং চলি আছে। মোৰ ভাগটো গ'ল, এতিয়া ল'ৰাৰ ভাগ অলপমান আছে। চাই থাকিব আপোনালোকে ভিডিঅ'টো। বহুত ৰ'দ হৈছে সোনকালে। এতিয়া শিকাই আছে, অলপ পাহৰি গৈছে পাই আমাৰ এক্টৰটো। Wow, बढ़िया होइसे। বেলেগ লোকেশ্যনৰ কাৰণে আমি গাড়ীত উঠি বহি আছোঁ আৰু গৈ আছোঁ আমি ইয়াত। আমি এতিয়া বেলেগ লোকেশ্যনত আহিলোঁ, ড্ৰেছ বেলেগ সলনি কৰিলোঁ। বহুত ধুনীয়া হৈছে লোকেশ্যনটো, আপোনালোকক দেখাই দিম।
যিখন ঠাই আপোনালোকক দেখাইছিলোঁ এইখন ঠাইত আমি ভিডিঅ' কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আপোনালোকক অলপ দেখাই দিম কেনেকৈ আমাৰ ভিডিঅ' শ্বুটিং চলি আছে, চাই থাকিব। ফাইনেলি আমাৰ ভিডিঅ' কমপ্লিট হ'ল। চ' আপোনালোকে ভিডিঅ'টো ভাল লাগিল বুলি মোৰ আশা থাকিল। আপোনালোকে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অলপো নাপাহৰিব। আজিলৈ বাই। আৰু লগতে আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।